নমস্কাৰ। মই আজি নেক্সট ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। এই নেক্সট ভিডিঅ'টি হৈছে ৰাভাসকলে কিয় তুৰা আৰু দাৰমাং দেৱতাক পূজা কৰে তাকে মই কিছু আলোচনালৈ আহিছোঁ। বহুত দিনৰ আগতে অৰ্থাৎ বহুত বছৰৰ আগতে আমাৰ ৰাভা আইসকলে কল্যাণনগৰ, তুৰা আৰু দাৰমাং পাহাৰত গাৰো মানুহৰ লগত একেলগে বসবাস কৰি থাকিছিল। এনেকৈ থাকি বহুত বছৰৰ মূৰত আমাৰ ৰাভাসকলৰ লগত গাৰোসকলে কাজিয়া কৰিবলৈ ল'লে। আৰু সেই দিনাখন আমাৰ চিমচাং নামৰ এজন ৰজা আছিল। আৰু তেখেতসকল অৰ্থাৎ গাৰোসকলে সেই চিমচাং ৰজাজনক বধ কৰি সেই কল্যাণনগৰ দি যোৱা চিমচাং নদীত উটুৱাই দিছিল। আৰু তাৰেই নামত আজিও সেই কল্যাণনগৰ দি যোৱা চিমচাং নদীখনৰ নাম সেই ৰজাজনৰ পৰাই উৎপত্তি হৈছে বুলি উল্লেখ আছে। আৰু তাকেই ভয় কৰি আমাৰ ৰাভাসকলে কল্যাণনগৰ, তুৰা অৰ্থাৎ দাৰমাং পাহাৰৰ পৰা পলাই আহি এই অসম বৰ্ডাৰৰ মাজত আশে পাশে বসবাস কৰিবলৈ লয়। আৰু তুৰা আৰু দাৰমাং পাহাৰৰ পৰা পলাই অহাৰ সময়ত তেতিয়াৰ দিনত পূজা কৰি থকা ৰাভাসকলে তাৰ পৰা দেৱতাসকলক ইয়ালৈ ৰূপান্তৰিত কৰি আনিছিল। আৰু তাৰেই নামত তুৰা আৰু দাৰমাং পাহাৰৰ পৰা লৈ অহাৰ কাৰণে আমাৰ ৰাভাসকলে সেই তুৰা আৰু দাৰমাং দেৱতাক পূজা কৰে বুলি আগৰ দিনৰ মানুহে উল্লেখ কৰিছে। আৰু তুৰা পূজা কৰাৰ সময়ত প্ৰসাদ ভোগ ভাগ দি শেষত যেতিয়া তেখেতসকলক পূজা দি ঘৰলৈ উভতে তেতিয়া মুল্লাম অৰ্থাৎ আগৰ দিনৰ গাৰোসকলৰ সেই যুদ্ধ কৰাৰ অস্ত্ৰ বাঁহৰে তৈয়াৰ কৰা সেই দাখনেৰে অৰ্থাৎ মুল্লাম বুলি ভাবে সেই দাখনকে আৰু সেই দাখনক লৈ ৰাভাৰাংশ ৰুগ্ব বুলি সিদি ঘৰলৈ উভতি আহে। ইয়াৰ কাৰণ হৈছে আগৰ দিনত অৰ্থাৎ সেই গাৰো আৰু ৰাভাসকলৰ মাজত যেতিয়া যুদ্ধ হৈছিল তেতিয়া গাৰোসকলে ৰাভাৰাংশ ৰুগ্ব বুলি সেই মুল্লাম লৈ সিদি দিছিল অৰ্থাৎ সিদি পঠাইছিল। আৰু সেইকাৰণে আজিও সেই তুৰা পূজাত আৰু দাৰমাং পূজাত সেই দা লৈ অৰ্থাৎ সেই মুল্লাম অস্ত্ৰ লৈ ৰাভাৰাংশ ৰুগ্ব বুলি কৈ সিদি আহে। আমাৰ ৰাভাসকল হৈছে ক্ষত্ৰিয় বংশৰ।
আমাৰ মানুহৰ মাজত কেইটামান প্ৰথা আছে। ব্ৰাহ্মণ, বৈশ্য, শূদ্ৰ আৰু ক্ষত্ৰিয়। এই ক্ষত্ৰিয় হৈছে আমাৰ ৰাভাসকলৰ বংশধৰ, অৰ্থাৎ আমি আমাৰ ৰাভাসকলে যুদ্ধ কৰি ভাল পোৱা বংশধৰ। ইয়াৰ উদাহৰণ আপোনালোকে দেখা পাব যে বাইদাত দদান থানত থকা সেই মাৰু ক্ষেত্ৰী, অৰ্থাৎ মাৰু হৈছে মাউৰীয়া আৰু ক্ষেত্ৰী হৈছে ক্ষত্ৰিয় বংশ। ইয়াৰে উদাহৰণস্বৰূপ এতেকে মই এইখিনিকে ভিডিঅ' আপোনালোকৰ ওচৰত আপলোড কৰিবলৈ লৈছোঁ। যদিহে ইয়াত কিবা ভুল থাকে কমেণ্ট কৰি জনাই দি শুধৰাই দিব বুলি ভাবি মই আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। মই সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাই ইয়াতেই মই মোৰ ভিডিঅ'টি শেষ কৰিবলৈ লৈছোঁ। জয় হিন্দ।